নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ মই নিবেদিতাই আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছে মই সাজি কাচি ওলাই আছোঁ। আজি বিহু বতৰ আৰু আপোনালোকক লগতে মই মোৰ ফালৰ পৰা নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ছেকেণ্ড বিহু আৰু আমাৰ ইয়াতে মানে ৰঙালী ফাংচন পাতিছে। তাৰ কাৰণে মই তাত যাব লৈছোঁ আৰু আপোনালোকক কেনেকৈ দেখাব পাৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি এই ভিডিঅ'টোত বহুত কিবা আপোনালোকে দেখিবলৈ পাব। বিহু অনুষ্ঠানবোৰ কি মানে কৰিছে তাতে চব দেখিব, আপোনালোকক দেখাই যাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া আমি তালৈ যাবলৈ ৰেডি হৈছোঁ, ওলাইছোঁ। মই ঘৰতে ভিডিঅ'টো বনাই লৈছোঁ আৰু আপোনালোকক জনাই লৈছোঁ কথাখিনি। আৰু আৰম্ভ কৰোঁ, বলক যাওঁ তালৈ। কোৱাৰ লগতে গোটেই কৌতুক কৰি গৌৰৱ অনুভৱ ওপৰৰ আসনত স্থান দিলোঁ। তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। গতিকে আমি সকলোকে আহি ফাংচনত পালোহি, কিন্তু তাই এতিয়া মানে চিনাকি পৰ্ব এইবিলাক চলি আছে। আমি আহি এতিয়া আমাৰ বৰ্তাহঁতে আছোঁহি আৰু এইকেইজনী মানে পূৰা বিজি হৈ আছে, ওলাই আছে। ঘৰত ওলাই নহ'লে ঘৰ ওলাবলৈ শান্তি পাইছোঁ নেকি? মই ঘৰতে এয়া একদম নাচনি হৈ আছে আৰু নাচিব এজনী দৌৰি। নিমন্ত্ৰণ কৰি অনা হুঁচৰি যোৰা এতিয়া ষ্টেজত উঠিবৰ কাৰণে ৰেডি হৈছে আৰু আপোনালোকক তাৰে অলপ ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। এয়া আমাৰ গাঁৱৰ বোৱাৰী জেং বিহু নাচিবৰ কাৰণে ৰেডি হৈ আছে। তেওঁলোকে বিহু চাই আছে এতিয়া বৰ্তমান। বিহুযোৰা পাছতে মানে এওঁলোকে নাচিব, সেইকাৰণে পূৰা প্ৰেক্টিচ কৰি আছে আৰু ক'বই নালাগে। আৰু এয়া আমাৰ নবৌহঁত, এয়া খুৰী, তাৰপাছত এয়া আমাৰ মায়ে লাজ কৰিছে নাচিব মোৰ আগত মানে। এয়া আমাৰ গাঁৱৰ বোৱাৰী জেং বিহু দল নাচিবলৈ আৰম্ভ কৰিছে।
আজি আমি আপোনালোকৰ আগত এটি বৰগীত এতিয়া মানে বিহু নৱজ্যোতি বৰাই বঁটা প্ৰদান কৰিছে সেয়া আৰাই দাদা কেনেকুৱা পালে কমেণ্টত জনাব। সমাপ্ত হৈছে। আমি ঘৰলৈ আহিছোঁ। আকৌ 6টা বজাৰ পৰা আৰম্ভ হ'ব। আমি ঘৰলৈ আহি আছোঁ। মানে ঘৰৰ পৰা লগালগ টাউনৰ ফালে ফুৰিবলৈ ওলাই আহিলোঁ আৰু মানে ইমান লৰালৰিকৈ আহিলে হাৱাই চেণ্ডেলটো পিন্ধি আমি এতিয়া এই সাংস্কৃতিক সন্ধিয়া আছে, আমি চাব যাবৰ কাৰণে ৰেডি হৈছোঁ, ওলাইছোঁ আৰু দিনৰ বিহুখিনি আমি চাই আহিলোঁ। আপোনালোকে ভিডিঅ'টো দেখিব পাইছে চাগে। আৰু এতিয়া আমি যাব লৈছোঁ, প্ৰায় তাত ৰেডি হ'লেই আমাৰ লেট হৈ গৈছে দুজনীমানৰ কাৰণে। I don't